কিন্তু তুমি কোৱাচোন যদুপতি, মানুহৰ পাপ পুণ্য ধৰ্ম অধৰ্ম এই সকলোবোৰৰ গৰাকী তুমি নহয় জানো? তেন্তে যদুপতি, তুমি কিয় মোক মোৰ সন্তানসকলক তুমি পুণ্যৰ পথলৈ ঘূৰাই নানিলা যদুপতি? সিহঁতক কিয় তুমি অধৰ্মৰ বাটলৈ ঠেলি দিলা? যদুপতি, আজি মই তোমাক ভালদৰে বুজিব পাৰিছো। এই গান্ধাৰীয়ে, এই পুত্ৰকিনা গান্ধাৰীয়ে কিয়া তুমি কান্দিবৰ নিমিত্তে নহয়, জীয়ৰী বোৱাৰীবোৰে কিয়া তুমি কান্দিবৰ নিমিত্তে নহয়। মই তোমাক আজি ভালদৰে বুজিব পাৰিছো যদুপতি। যিমান সুন্দৰ তুমি, সিমান নিষ্ঠুৰ। তুমি যিমান কোমল, তুমি সিমান কঠোৰ। যদুপতি, মই তোমাক আজি ভালদৰে বুজিব পাৰিছো। তুমি এই কুৰুক্ষেত্ৰ মহাৰণৰ কৰিলা ঘোষণা, কিন্তু শুনা হেৰা ৰুক্মিণী বল্লভ নিদাৰুণ কৃষ্ণ, তোমাক আজি এই পুত্ৰহীন গান্ধাৰীয়ে কদাপি নিদিও অব্যাহতি। তোমাক আজি দিছো মহা অভিশাপ। যিদৰে মোৰ কুৰুকুল নাশ হ'ল, যিদৰে মোক ঢালি দিলা তুমি 100 পুত্ৰৰ শোক, সেইদৰে তোমাৰো যাদৱ বংশৰ হ'ব সংহাৰ। পশুৰ দৰে ইজনে সিজনৰ দুহাত ৰাঙনি কৰিব, বুকু ভঙা ক্ৰন্দনৰ ৰোল উঠিব। তোমাৰ পুত্ৰ অনুভৱৰ সেই কান্দোন তুমি কেৱল নীৰৱ দৰ্শক হৈ চাই ৰ'ব লাগিব যদুপতি। তুমি চাই ৰ'ব লাগিব। তুমি মনত ৰাখিবা যদুপতি, পুত্ৰহীনা এই গান্ধাৰী